হিচাপে চৌত্ৰিশটা আছে ঈদলৈ প্ৰসন্নমনত প্ৰকাশ কৰিছে। সেই 34টা জাতৰ মাজত যজ্ঞ লক্ষ্য সুৰা সুৰ পশু পক্ষী আৰু মানুহকে আদি কৰি মানুহ মাত্ৰ এটা জাত। সেইকাৰণে আমাৰ মাধৱদেৱৰ ভাষাত কৈছে উমানৰ লোক হৰিক ভজিওক, এই মানুহ সমাজ আমি সকলোৱে এক, আমি মাত্ৰ পৰম প্ৰভু ভগৱন্তক ভজিব লাগিব। সেইটোৱে আমাৰ একমাত্ৰ মানুহৰ নিজৰ ধৰ্ম। সেইকাৰণে আমাৰ গীতাটো ঘোষাটো ভগৱতীয়ে প্ৰকাশ কৰিছে, সুন্দৰভাৱে প্ৰকাশ কৰিছে। Kuptang. Egontaman লাগিব আহি আছে তাৰপৰা গেটৰ পৰা ওলাই আছে এতিয়া दे रहे हैं।
ไปเรียกใครกัน